অভিনন্দন নমস্কাৰ বন্ধুসকল আজি এই ভিডিঅ'টোত লৈ আহিছোঁ সাধাৰণ জ্ঞানৰ 10টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আহিবলগীয়া কম্পিটিটিভ এক্সামৰ বাবে সকলো ধৰণৰ বিষয় এই চেনেলটোৰ যোগেদি আগবঢ়াই যোৱা হ'ব ভিডিঅ'বোৰ প্ৰথমতে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো প্ৰেছ কৰক আহক ভিডিঅ'টোলৈ আগবাঢ়ো প্ৰথমটো প্ৰশ্ন লৈ আহিছোঁ প্ৰথম অসমীয়া স্নাতক কোন প্ৰশ্নত কি সুধিছে প্ৰথম অসমীয়া স্নাতক কোন অপচন কত দি আছে সাধনা বৰুৱা অপচন খত দি আছে আনন্দৰাম বৰুৱা অপচন গত দি আছে আনন্দৰাম ঢেকিয়াল ফুকন অপচন খত দি আছে সূৰ্য কুমাৰ ভূঞা ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনন্দৰাম বৰুৱা প্ৰথম অসমীয়া স্নাতক আনন্দৰাম বৰুৱা এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ বৰ্তমান উচ্চতম ন্যায়ালয়ৰ উচ্চ ন্যায়াধীশ কোন অসমৰ গৌৰৱৰ কথা বৰ্তমান উচ্চতম ন্যায়ালয়ৰ উচ্চ ন্যায়াধীশজন কোন অপচন ক হলিৰাম ডেকা অপচন খ মহানন্দ দাস অপচন গ ৰঞ্জন গগৈ অপচন ঘ এটাও নহয় ইয়াৰ শুদ্ধ এনসাৰ হৈছে অসমৰ ৰঞ্জন গগৈ 3 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে পঞ্চপীৰৰ দৰগাহ অসমৰ ক'ত আছে পঞ্চপীৰৰ দৰগাহ অসমৰ ক'ত অৱস্থিত বা ক'ত আছে অপচন ক ধুবুৰী অপচন খ গোৱালপাৰা অপচন গ উত্তৰ গুৱাহাটী অপচন ঘ শিৱসাগৰ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে ধুবুৰী 4 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল অপচন এ দি আছে 1971 চনত অপচন খত দি আছে 1963 চনত অপচন গত দি আছে 1961 চনত অপচন ঘত দি আছে 1920 চনত ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপচন গ 1961 চনত অসমীয়া ভাষাটোৱে অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ গিবন অভয়াৰণ্য আছে গিবন অভয়াৰণ্য মানে ক'ত আছে গিবন অভয়াৰণ্য ক'ত আছে অপচন ক যোৰহাট জিলাত অপচন খ গোলাঘাট জিলাত অপচন গ বৰপেটা জিলাত অপচন ঘ তিনিচুকীয়া জিলাত এতিয়া সুধিছে গিবন অভয়াৰণ্য ক'ত আছে গিবন অভয়াৰণ্য আছে আমাৰ যোৰহাট জিলাত অসমৰ যোৰহাট জিলাত গিবন অভয়াৰণ্য আছে 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ ব্ৰহ্মপুত্ৰ উপত্যকাত ৰেল সেৱা আৰম্ভ হয় অপচন ক 1920 চনত অপচন খ 1901 চনত অপচন গ 1884 চনত অপচন ঘ 1885 চনত ইয়াৰ শুদ্ধ এনসাৰ হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাত ৰেল সেৱা আৰম্ভ হৈছিল গ অপচন নম্বৰ গ 1884 চনত ভেটিকান চিটি 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ ভেটিকান চিটি ক'ত অৱস্থিত অপচন এ পেৰিছত অপচন বি ভূটানত অপচন চি নহয় অপচন গ ৰোমত অপচন ঘ এটাও নহয় ভেটিকান চিটি ক'ত অৱস্থিত অপচন এ ক দি আছে পেৰিছত অপচন খ দি আছে ভূটানত অপচন গ দি আছে ৰোমত অপচন ঘ দি আছে এটাও নহয় ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপচন গ ৰোমত 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 8 নম্বৰ প্ৰশ্নটো দিয়া আছে ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন ক প্লেটো খ এৰিষ্টেটল গ শেক্সপিয়াৰ ঘ এটাও নহয় ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন ক দি আছে প্লেটো খ দি আছে এৰিষ্টেটল গ দি আছে শেক্সপিয়াৰ ঘ দি আছে এটাও নহয় ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপচন ক 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ দিন-ই-ইলাহী পন্থাৰ প্ৰৱৰ্তক কোন 9 নম্বৰ প্ৰশ্নটো কি দিছে আকৌ একবাৰ দিন-ই-ইলাহী পন্থাৰ প্ৰৱৰ্তক কোন অপচন ক বাবৰ অপচন খ আকবৰ অপচন গ শাহজাহান অপচন ঘ নাদিৰ শাহ ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপচন খ আকবৰ 11 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ অসমৰ জাতীয় প্ৰতীক কি প্ৰশ্নটো কি সুধিছে 10 নম্বৰ প্ৰশ্নটো অসমৰ জাতীয় প্ৰতীক কি অসমৰ জাতীয় প্ৰতীক হৈছে
অপশ্যন ক ময়ূৰ, অপশ্যন খ কেংগাৰু, অপশ্যন গ উট, অপশ্যন ঘ এশিঙীয়া গড়। ইয়াৰ শুদ্ধ উত্তৰটো নিশ্চয় আপোনালোকে জানে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ এশিঙীয়া গড়। 11 নম্বৰ প্ৰশ্নটো চাব, ভস্মাচল পাহাৰ কি মন্দিৰ অৱস্থিত? ভস্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত? অপশ্যন এ উমানন্দ বা অপশ্যন ক উমানন্দ, অপশ্যন খ কামাখ্যা মন্দিৰ, অপশ্যন গ দৌল গোবিন্দ মন্দিৰ, অপশ্যন ঘ ৰাধাকৃষ্ণ মন্দিৰ। ইয়াৰ শুদ্ধ আনচাৰটো কি হ'ব আপোনালোকে কমেণ্ট বক্সত জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।